তোমাক যদি এদিনৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী কৰি দিয়া হয় তেনেহলে তুমি দেখোন অসমীয়া ভাষা কোৱা মানুহ পালে খুলিয়াই মাৰিবলৈ দিবাহে ডিষ্টাৰ্ব নহয় ৰবা দৰকাৰী কথা চাও এইখিনি পঢ়িলে আৰু মই তোমাক সকলো পামনি নকৰিম প্ৰমিস ওকে Oh my god Assamese I can't Oh my god Assamese I can't What happening? Why do you disturb you? Eat bed. You in the room. English. Yes, okay. Mongol গ্রহণ ইংৰাজী নকবা ইংৰাজী নকলে ইংৰাজী আহি গুলিয়াই নামাৰে নহয় গুলিয়াই মাৰক বা নামাৰক ইংৰাজী জনাটো সকলোৰে পক্ষে মংগল আৰু ইংৰাজী জনা মানুহৰ তো কপচেই বেলেগ আৰু অসমীয়া জনা মানুহৰ অসমীয়া ভাষাৰ দূৰত্ব 200 কিলোমিটাৰ মাত্ৰ আপুনি ক'ত আছে দেউতা অসমত অসমীয়া হৈ সেইটো বুজিছো কি বুজিছা আপুনি অসমত আছে অসমীয়া হৈ আৰু তুমি মই আছো তুমি কি হৈ আছা কি হৈ আছা মানে মই যেনেকৈ কৈছো অসমত আছো অসমীয়া হৈ আছো তুমি কি হৈ আছা হাৰে অসমত জন্মিছো অসমত আছো নতুনকৈ নিজকে অসমীয়া বুলি ক'বলৈনো কি আছে গোন্ধাইছে কি তোমাৰ চিন্তাৰ ডালপাতবোৰৰ পৰা কিবা পচা গোন্ধ ওলাইছে আৰু সেই পচা গোন্ধ তেতিয়া গোটেই অসম জুৰি বিয়পি পৰিছে মানে আৰু খালি কি হৈছা না উৰিব পৰা না ভালকৈ খোজ কাঢ়িব পৰা জপিয়াই আছা মাজতে আপোনাৰ কথাৰ অৰ্থ মই বুজিছো দেউতা কিন্তু আপোনালোকৰ দিন গ'ল জানো আমাৰ দিন গ'ল বুঢ়া হৈছো নাই মই আপোনাৰ সেই দিনটোৰ কথা কোৱা নাই মই ক'ব খুজিছো আপোনালোকৰ জামানা গ'ল শুনক আগতে ধুবুৰীত মা বুলি চিঞৰিলে মা শব্দটো মানে অসমীয়া মা শব্দটো সদিয়াত গৈ খুন্দা মাৰিছিল কিন্তু এতিয়া আমাৰ ইংৰাজী মাম্মি শব্দটোৱে একে চিঞৰত ধুবুৰীৰ পৰা আমেৰিকা পাই গ'ল এয়া ইংৰাজী কামান সেয়ে ভুলকৈ হ'লেও গকুলত ইংৰাজী কি ক'লা শব্দটো তুমি কি ক'লা গকুল গকুলত শ্ৰীকৃষ্ণই বাঁহী বজাইছে গকুল নহয় গুগল একেই কথা দিয়কচোন বুজি পালেই হ'ল শুনক দেউতা দিন সলনি হ'ল এইটো আকৌ কি এয়া ইংৰাজীৰ পৰা ধাৰ কৰে লাইক ইংলিছ আজিকালি তো সো কোৱাটো গ্ৰামাৰক একেবাৰে লংকা কাণ্ড কৰি পেলালাহে হে ভগৱান এই ভাষাৰ গুপ্ত হত্যাকাৰীবোৰক কি কৰা যায় এতিয়া কিছুমান শব্দ কওঁতে ভাবিছে কি ক'ব লাগে দেউতা আৰু তোমালোকে নকবা চিন্তা কৰি কিছুমান গ্ৰামাৰ লিখিছিল এইবোৰ গ্ৰামাৰ মাতো মাম্মি দেউতাকো পাপা আৰু খুড়াকক যদি আংকুল বুলি নামাতে খুড়াকে যেন মাতেই নলগাব মেম সাহেবৰ কি যে প্ৰতিযোগিতা জাতি আৰু দেশ বচাবলৈ গৈ উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰি মই মোৰ ছোৱালীজনীক অসমীয়া কিতাপৰ মাজত খুৱাই থম নেকি অসমীয়া কিতাপৰ মাজত মই খুৱাই থবলৈ ক'ব কিন্তু অখৰা ইংৰাজী কোৱা মেম হ'বলৈ গ'ল জাতিটোৰ যে অস্তিত্ব নাইকিয়া কৰিবলৈ লাগিছে তাৰ হিচাপ আছে সেইবোৰৰ হিচাপ কৰিবলৈ গৈ ঘৰৰ কাষৰ অসমীয়া মিডিয়ামৰ স্কুলখনত পঢ়ুৱাই দেউতাকৰ পেঞ্চন কেইটাকেনে ৰৈ থাকিবলৈ মই মোৰ ছোৱালীক ডাঙৰ কৰিব নোৱাৰো আৰু আপোনাৰ ধাৰণাৰ মতে একমত হৈ অসমীয়া আখৰ কেইটাৰ মাজতে শিক্ষা জীৱনৰ ঘণ্টা বজাব নোখোজো মই তুমি যিটোহে ভাষণ দিলা তোমাক যদি এদিনৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী কৰি দিয়া হয় তেনেহলে তুমি দেখোন অসমীয়া ভাষা কোৱা মানুহ পালে খুলিয়াই মাৰিবলৈ দিবাহে ঠাট্টাৰ এটা সীমা আছে দেউতা আপুনি এবাৰ যুক্তিৰে ভাবি চাওকচোন আপুনিতো এইখন অসমতে আপোনাৰ চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে কেতিয়াবা অফিচৰ ফাইলত অসমীয়া আখৰ লিখি পাইছিল নে সেই যে চৰকাৰে ঘোষণা কৰিছিল সকলো কাৰ্যালয়তে অসমীয়া আখৰ ব্যৱহাৰ হ'ব লাগিব কোটা
বাস্তৱত হ'ল নে কিবা এই যে বিভিন্ন বিভাগত ল'ৰা ছোৱালীবোৰে ইণ্টাৰভিউ দি আছে সিহঁতসকলে এখন হ'লেও পেপাৰ অসমীয়াত লিখেনে শুনক দেউতা শব্দ কৰি বচোৱাজনক থুলীয়া বুলি নকয় চন্দ ৰাখি বচোৱাজনহে প্ৰকৃত থুলীয়া বুজি পালে নকয় অসমীয়া ভাষাটোৰ মূল্যাংকন ভাষাটোৰ প্ৰয়োজন আমি সকলোৱে অনুভৱ কৰিব লাগিব ইয়াৰ বাবে তাই ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ তোমালোকৰ দৰে অভিভাৱক অভিভাৱিকা হ'ব আৰে শিশুবোৰতো ভাতৌ চৰা যি শিকোৱা যায় তাকেই আয়ত্ত কৰি লওক যদি শিক্ষা জীৱনৰ আৰম্ভণিতে ল'ৰা ছোৱালীবোৰক আখৰ কেইটা হাতত ধৰি শিকালেহেঁতেন তেনেহ'লে আজি এনেকুৱা অৱস্থা হ'বলৈ নাপালেহেঁতেন আমি কৰিছো কি কৰিছো আমি নিজৰ ভাষাটোক একাষৰীয়া কৰি থৈ আনৰ ভাষাটোক আমি আঁকোৱালি লৈছো যাৰ বাবে আজি অসমীয়া ভাষাটো মৰো অৱস্থা পকাই আছে কিতাপৰ বুকুত যেন অসমীয়া শব্দ কেইটাই অক্সিজেন লৈহে বাচি আছে আৰু কি জানা আজিকালি কিছুমান পিতৃ মাতৃয়ে নিজৰ সন্তান ইংৰাজী মিডিয়ামত পঢ়ুৱাই বুকু পিন্ধাই গৌৰৱেৰে কয় মোৰ ল'ৰাটোৱে মোক ছোৱালীজনীয়ে অসমীয়া পঢ়িব নাজানে নহয় অসমীয়া ক'লে ভালকৈ বুজি নাপায় ধিক্কাৰ দিছো মই তেনেকুৱা অভিভাৱক অভিভাৱিকাবোৰক শুনা মোৰ নাতিনীজনে এই কবিতা কেইফাঁকি পঢ়িবলৈ কোৱা তাই কি কৈছিল জানো Assamese. I can't. What is this? Are you responsible or not for Assamese language as a citizen of Assam? Disgusting. Una. Mul ipadalot khoponi putihe. Dal pat por jokari. ডালপাতত ভৰ দি শিপা উফালি পেলোৱা অসমীয়া হ'বলৈ গৈ একো লাভ নাই আজিৰ এই বাতৰিখন কৰিছে বৰপেটাৰ অন্যতম সামাজিক সাংস্কৃতিক নাট্যানুষ্ঠান মুখাৰ উদ্যোগত শ্ৰদ্ধাৰ কবি হেম বৰুৱাৰ কবিপুত্ৰ অঞ্জন বৰুৱাৰ কৰণত প্ৰাইজ মানি অসমীয়া সাহিত্য পাঠ প্ৰতিযোগিতা অসমীয়াৰ অসমত অসমীয়া সাহিত্য পাঠ প্ৰতিযোগিতাৰ আয়োজন কৰিবলগীয়া হৈছে অসমীয়া ভাষাটোৰ অস্তিত্ব ৰক্ষা কৰিবলৈকে ইয়াত আৰু লজ্জাজনক বিষয় কিবা আৰু থাকিব পাৰে আমাৰ জাতিটোৰ বাবে ককা মামি তোমালোকে যদি এনেকে কাজিয়া কৰি থাকা মই পঢ়ি কেনেকৈ ককা কুহিপা কুমলীয়া গছৰ হাতত কুহিপা কুমলীয়া আমাৰ হাতত কুহিপা কুমলীয়া গছৰ আগত কুহিপা কুমলীয়া আমাৰ হাতত কামৰূপা মোৰ অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল সমুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা